আৰু মোৰ বিশ্বাস এইবাৰ অৱৰোহ শিক্ষা সমিতিৰ নামত বা এনেকুৱা নামত ভোটবিলাক ডিভিজন নহয়। অৱৰোহ শিক্ষা সমিতিৰ যিবিলাক আন্দোলন সংগ্ৰামৰ কাৰ্য আছে তাত আমি নিশ্চয় সমৰ্থন কৰিম। ৰাজনৈতিকভাৱে তেওঁলোকে GSPৰ লগত লগ লাগি কামখিনি কৰক, আমি এইটো বিচাৰিম। আৰু আমি আকৌ বৰ এনেকুৱা ধৰণৰ সংঘাত বা এনেকুৱা ধৰণৰ কথা বাৰ্তা বেছি চৰ্চা হওক নিশ্চিতভাৱে থাকিব। কাৰণ আমি বিগত সময়ত আমি দেখিছোঁ যে আমাৰ তেতিয়া সমস্যাও আছিলে, বহুত এনেকুৱা কেণ্ডিডেট আমাৰ নাছিল। কিন্তু এইবাৰ 40টা সমষ্টি খেলাৰ কাৰণে প্ৰায় 200 কেণ্ডিডেট আমাৰ কাৰণে আছে। আমাৰ বড়ো ভাইসকলৰ বহুতে ইতিমধ্যে GSPৰ পৰা খেলিম বুলি তেওঁলোকে ৰেডি হৈ আছে। নহয়, কাৰণ বিজেপি যিখিনি কথাৰ কাৰণে ইলেকশ্যন খেলি তেওঁলোকক কেৱল ক্ষমতাটো লাগে, তেওঁলোকে ইয়াৰ সমস্যাবিলাক সমাধান নকৰে। আমি ভূমি সমস্যা কওক, ভাষাৰ সমস্যা কওক, গাঁও গঠনৰ সমস্যা কওক, ইভেন চিডলিঙৰ সমস্যা কওক, তাৰ লগতে আমাৰ যিবিলাক কিছু বঁটা NRC সমস্যা আছিল, এইবিলাক একো ক্ষেত্ৰত তেওঁলোকে এটা ভাল পজিটিভ পদক্ষেপ ল'ব পৰা নাই। গতিকে মই ভাবোঁ যে ৰাইজে কেৱল সূতা কম্বলৰ কাৰণে যদি ভোট দিয়ে কথাটো বেলেগ, কিন্তু যদি অধিকাৰৰ প্ৰশ্নত ভোট দিয়ে তেতিয়াহ'লে মই ভাবোঁ বিজেপি ইয়াত বহুত বেছি কিবা কৰিব নোৱাৰিব। কিন্তু GSPৰ একাংশ বিজেপি যোগদান কৰিছে নিশ্চিতভাৱে এইটো আমি শুভেচ্ছা জনাইছোঁ। আজি আমি সেইকাৰণে কৈছোঁ, দুখ পাইছোঁ যে আমাৰ যিসকল গৈছে তেওঁলোকক কিন্তু সন্মুখত বহিব নিদিয়ে, দায়িত্বত বহিব নিদিয়ে। যি BTC ৰাইজে আঠে বেঠে তেওঁলোকৰ সন্মুখত বহাইছিলে, চেয়াৰখন এৰি দিছিলে, আজি তেওঁলোকৰ যিটো অৱস্থা আমি দুখ পাইছোঁ। যদি তেওঁলোকৰ ব্যক্তিগত কেৱল 2-এটা টকা পইচাৰ কাৰণে গৈছে তাত আমি কি ক'ব লগা আছে? আমিতো চবকে কৈছোঁ যদি কোনোবা পাৰ্টিত গৈ ইনকাম কৰিব পাৰে, পৰিয়াল চলাব পাৰে, চলাওক না। গতিকে তেতিয়াৰ পৰাই তেওঁলোকে নিজৰ অধিকাৰ বা প্ৰশ্নখিনি কিন্তু হেৰাই গৈ তেওঁলোক মৰ্যাদাত নোহোৱা হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা সমিতিৰ যিটো বিভাজিত ভোটসমূহক একত্ৰিতকৰণৰ ক্ষেত্ৰত চাওক, ব্যক্তিগতভাৱে মই বা আমাৰ পাৰ্টি হিচাপে আমি সকলোকে কৈছোঁ, আমি সেইকাৰণে কোনো নাম ধৰি কোৱা নাই। অবাতে এৰাবাতে যদি যায় সেইটো কেতিয়াও কাৰো কাৰণে ভাল নহয়। এই প্ৰক্ৰিয়া আৰম্ভ হ'ব, অলৰেডি দায়িত্ব দিয়া হৈছে, কথা পাতিব। আৰু মোৰ বিশ্বাস এইবাৰ অৱৰোহ শিক্ষা সমিতিৰ নামত বা এনেকুৱা নামত ভোটবিলাক ডিভিজন নহয়। গতিকে তেওঁলোকেও বুজক, অৱৰোহ শিক্ষা সমিতিৰ যিবিলাক আন্দোলন সংগ্ৰামৰ কাৰ্য আছে তাত আমি নিশ্চয় সমৰ্থন কৰিম। ৰাজনৈতিকভাৱে তেওঁলোকে GSPৰ লগত লগ লাগি কামখিনি কৰক, আমি এইটো বিচাৰিম। আৰু আমি আকৌ বৰ এনেকুৱা ধৰণৰ সংঘাত বা এনেকুৱা ধৰণৰ কথা বাৰ্তা বেছি চৰ্চা হওক, আকৌ এনেকুৱা হওক, আমি কিন্তু সেইটো নিবিচাৰোঁ। কাৰণ এইটো টোটেলি ৰাজনৈতিক কথা হিচাপে ইতিমধ্যে কমিটিৰ কাৰণে দায়িত্ব দিয়া হৈছে। তেওঁলোকক কমিটিবিলাক যিহেতু বনাব দিয়া আছে, টোটেল কমিটিবিলাক যেতিয়া হ'ব আপোনালোকে জানে যে বুথ লেভেলৰ পৰা সমৰ্থন আহিব। ব্লকবিলাকে যিহেতু সমষ্টি কমিটি হ'ব তেওঁলোকে জিলালৈকে পঠাব, জিলাই চেণ্টাৰলৈকে পঠাব। আৰু যিহেতু এটা টিম থাকিব তেওঁলোকে চিলেকশ্যন কৰিব। নিশ্চিতভাৱে থাকিব। কাৰণ আমি বিগত সময়ত আমি দেখিছোঁ যে আমাৰ তেতিয়া সমস্যাও আছিলে, বহুত এনেকুৱা কেণ্ডিডেট আমাৰ নাছিল। কিন্তু এইবাৰ 40টা সমষ্টি খেলাৰ কাৰণে প্ৰায় 200 কেণ্ডিডেট আমাৰ কাৰণে আছে। বিশেষকৈ আমাৰ বড়ো ভাইসকলৰ বহুতে ইতিমধ্যে GSPৰ পৰা খেলিম বুলি তেওঁলোকে ৰেডি হৈ আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত এইবাৰ কেণ্ডিডেটৰ অভাৱ নহ'ব। আৰু সেই ক্ষেত্ৰত আমি প্ৰথমতে ক'ম তেওঁলোকে যে নিজৰ যিটো মণ্ডল আছে, মণ্ডলৰ পৰা তেওঁলোকে আহক, তেতিয়াহ'লে নিশ্চিতভাৱে এইটো হ'ব। আৰু আমি বিগত সময়ত ইলেকশ্যন হাৰাৰ আমাৰ ঘনশ্যাম দাসৰ নিচিনা কমাণ্ডাৰশ্বিপ কৰিব পৰা আমাৰ কেণ্ডিডেট নাছিল, সেইটো এটা মেইন কাৰণ। কিন্তু তেতিয়া পৰিস্থিতি বেলেগ, এতিয়া যিটো পৰিস্থিতি ভাল হৈছে, এতিয়া আমি সবল শক্তিশালী কেণ্ডিডেট পাম বুলি ভাবোঁ। আপুনি যদি গ্ৰাছৰুটত যায়, গ্ৰাউণ্ডত যায়, তেওঁলোকৰ এটা সিদ্ধান্ত লোৱা এটা ছিষ্টেম এটা আছে। কিন্তু গোটেই মানুহখিনি বিচাৰে যদি GSP সমৰ্থন পায় তেতিয়াহ'লে তেওঁলোকেও জানে যে 15ৰ পৰা 20টা তেওঁলোকে জিকিব পাৰে। কাৰণ আজিও কৈছোঁ, যদি আজিৰ পৰিস্থিতি ইলেকশ্যন হয়, যদি BPF চবে অকলে খেলে, BPF জিকি বহুতৰ হাৰি যাব। কিন্তু GSP এলায়েন্স থকাৰ লগে লগে আমাতকৈ বেছি তেওঁলোকৰ লাভ হ'ব। কাৰণ আমি কৈছোঁ নহয়, আমি 10 বা 5,000 ভোট দিব পৰা প্ৰায় সমষ্টিতে আছে। গতিকে আমি 10টা সমষ্টিত বা 15টা সমষ্টিত আমি কেনেকৈ 20,000 ভোট ল'ব পাৰোঁ সেইটো আমাৰ কৰিব লগা আছে। তাৰপিছত 10ৰ পৰা 15,000 বা 5,000 ভোট আমি কেনেকৈ দিব পাৰোঁ সেইটো কৰিব লগা। আমাৰ GSPৰ শুভাকাংক্ষী সমৰ্থক লগতে আমাৰ সক্ৰিয় সদস্যসকলৰ শেহতীয়া যিখিনি পৰিঘটনা আৰু আহি থকা পৰৱৰ্তী দিনৰ যিখিনি বিষয় সেইখিনিক লৈ সকলোকে জাগৃত কৰাৰ কাৰণে কৰা হৈছে। আৰু এই জনজাগৰণ সভা আৰম্ভণি হৈছে আৰু ইয়াৰ পিছত আকৌ এনেকুৱা ধৰণে প্ৰক্ৰিয়া চলি থাকিব। যিহেতু BPF প্ৰথম কথা হ'ল তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ মানুহখিনিও কৈছোঁ, আমাৰ GSP শুভাকাংক্ষী সমৰ্থকখিনিও কৈছে তেওঁলোকে যদি লগ হ'ব আপোনালোকে কেলেই নোৱাৰে। আৰু সেইটো কাৰণে আজি অলৰেডি প্ৰস্তাৱ লোৱা হৈছে, বিভিন্ন আমাৰ জাতীয় দল সংগঠন আদি কৰি আমাৰ যিমানবিলাক কিছু ইফাল সিফাল হৈ আছে গোটেইখিনি কথা পতাৰ কাৰণে অলৰেডি দায়িত্ব দিয়া হৈছে, আমাৰ কমিটিৰ দায়িত্ব দিয়া হৈছে। আৰু লগতে যদিহে BTCৰ এই সমস্যাখিনি সমাধান আছে তেওঁলোকে লগো হয়, আৰু যদি আমাৰ ৰাইজৰ সমস্যাখিনি সমাধানৰ তাত যিটো এজেণ্ডা থাকে তেতিয়া নিশ্চিতভাৱে তেওঁলোকক আমি সহযোগ কৰিম। কাৰণ আপোনালোকে জানে যে ইয়াত ৰাষ্ট্ৰীয় দল সংগঠনবিলাক অহাৰ লগে লগে ইয়াৰ সমীকৰণটো অলপ সলনি হৈ যায় বা ইয়াত এটা পৰিৱেশ এটা বিনষ্ট হৈ যায়। গতিকে সেইকাৰণে ইয়াৰ যিসকল আঞ্চলিক দল আছে, BPL কওক, BPF কওক বা GSPকে কওক, গোটেইখিনি লগ লাগি এটা প্ৰচেষ্টা আগবঢ়ায় তেতিয়াহ'লে মই ভাবোঁ ভাল কথা। কিন্তু আজিৰ দিনত যিটো পৰিস্থিতি যে আমি প্ৰমোদ বৰুৱাক যে চিফ বনাইছিলোঁ, আমি তেওঁলোকৰ এজেণ্ডা কথাখিনি কৈছিলোঁ যে এটলিষ্ট আমাৰ ৰাইজৰ ভূমি সমস্যা, ভাষাটোৰ ক্ষেত্ৰত যিটো ডিভিজন আছে,
তাৰ লগতে গাঁও গঠনে আদি কৰি এই বিষয়বিলাকত আমি এটা পজিটিভ ভূমিকা লোৱা কথাটো কৈছিলোঁ, কিন্তু তেওঁলোকে এইটো নকৰিলে। সেইকাৰণে আমি কৈছোঁ আজিৰ দিনত আমি বি পি এলৰ লগত আমি GSP হিচাপে কথা পতাৰ সিদ্ধান্তত আমি লোৱা নাই। কিন্তু BPF হিচাপে আমি চাইছোঁ যে কাৰণ হাগ্ৰামা মহিলা এটা যথেষ্ট মেচিয়ৰ হৈছে বা তেওঁ আমাৰ এজেণ্ডাখিনি কথাটো কৈছে। সেইকাৰণে এজেণ্ডা বেচিছত যদি তেওঁলোকৰ লগত হয় তেতিয়াহ'লে কথা বেলেগ। আৰু মই ভাবোঁ যদি UPPL BPF একলগ হয় তেতিয়াহ'লে GSPৰ কাৰণে ভাল কথা হ'ব। তেতিয়া আমাৰ যিখিনি মানুহ বিভাজিত হৈছে তেতিয়া একত্ৰিত হ'ব। আজি আমি 25% কথা কৈছোঁ 10টা সমষ্টি জিকা, তেতিয়া হয়তো আমি 20টা সমষ্টি জিকাৰ কাৰণে ইলেকশ্যন খেলিব পাৰিম। আৰু মই কৈছোঁ ৰাজনীতিত এখন দুৱাৰ আমি খুলি দিছোঁ, গতিকে আৰু বাকী দুৱাৰ খিৰিকীবিলাক খোলা যাব সময়ত। সেইটো কাৰণে নিশ্চয় সময়ৰ কাৰণে অপেক্ষা কৰিব লাগিব। হওক আমি BTC চিফ হোৱাৰ আমাৰ সপোন নাই, কাৰণ কথাটো এইটোৱে কৈছে BTCত আমি সমাধানৰ কাৰণে আহিছোঁ, সংঘাতৰ কাৰণে অহা নাই। কাৰণ আমাৰ ৰলটো কি হ'ব আমি জানো যে BTCত প্ৰায় আমাৰ বড়ো ভাইসকলৰ 12,000 মান শ্বহীদ হৈছে, বাকী আধা যিবিলাক কাষ্টৰ মানে তেওঁলোকৰ 50,000 শ্বহীদ হৈছে। এই 60-70,000 মানুহৰ শ্বহীদৰ বিনিময়ত যিখন আজি BTR বা BTC হৈছে তাত পুনৰ সংঘাতক পুনৰ এনেকুৱা ধৰণৰ হওক আমি কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে নৱসেনাৰ ৰলটো ইয়াত সদায় বা GSP ৰলটো সদায় থাকোঁ, সংঘাত নিৰাময়ৰ ৰলটোহে থাকিব। ইয়াত আমি সংঘাত লগাৰ পক্ষত নাই। তাৰমানে GSPৰ মতে হাগ্ৰামা মহিলাৰ চিফ হ'ব লাগে। চাওক আজিৰ দিনত যিটো পৰ্যায় আৰু গ্ৰাউণ্ড লেভেলৰ যিখিনি কথা বহুতেই বিচাৰে যে পৱন ডাঙৰ এটা সুযোগ পালে তেওঁ সদব্যৱহাৰ কৰিব নোৱাৰিলে। ইয়াত যিহেতু বিকল্প কোনোৱেই নাই, গতিকে বিকল্পৰ খাতিৰত হয়তো হাগ্ৰামা মহিলাই কথাটো কৈছে। যদি হাগ্ৰামা মহিলাই ডাঙৰীয়া আগৰ নিচিনা ভাবে তেতিয়া নহ'ব, কাৰণ তেওঁলোকৰ এতিয়া যিবিলাক কথা বাৰ্তা বা মেচিউৰিটি যথেষ্ট বাঢ়িছে। গ্ৰাউণ্ড লেভেলৰ MLAৰ পৰা MCLৰ পৰা EMৰ পৰা যিসকল আছিল তেওঁলোকে কথা পাতি আছে। আৰু সঁচাকৈ মই আজি কৈছোঁ যদি আজিৰ এই পৰিস্থিতি থাকে আৰু GSP আৰু যদি BPF এলায়েন্স হয় তেতিয়াহ'লে নিশ্চিতভাৱে 30টা চিটত আমি জিকিব পাৰিম দুইটা এলায়েন্স। যিহেতু মোৰ হাতত তথ্য মই নকওঁ, তথাপিতো মই ওদালগুৰিৰ পৰা মই কৈছোঁ, ওদালগুৰি পাতো এনেকুৱা কথা কৈছে যে তাত যিমানবিলাক মোটামুটি খাদানবিলাক চলি আছে বেছিভাগ অবৈধভাৱে চলি আছে। বহুত মোক কিছুমানে কৈছে প্ৰায় 93টা এনেকৈ চলি আছে। 92 ডেইলি কোনোবা অফিচাৰবিলাক 1 লাখ টকা পায় নেকি, কথাটো পায় নে কি নাপায় নাজানো মই, কিন্তু এনেকুৱা কথা কৈছে। গতিকে মই ভাবোঁ এইবিলাক কথা নিশ্চিতভাৱে যেতিয়া আচল ফিল্ডত আহিব সত্য কথাবিলাক তথ্যবিলাক ওলাব। গতিকে আমি বিচাৰোঁ যে ফৰেষ্টৰ পৰা ৰয়েলটিটো বেছিকৈ আহক। এতিয়া ৰয়েলটি কিমান দেখাইছে তেওঁলোকে, ৰয়েলটি কৰিব পাৰিলে নাই। এতিয়া শ্ৰীৰামপুৰ গেটৰ কথাবিলাক আহিছে, আমিতো কৈছিলোঁ যে আমাৰ যদি ভাল চৰকাৰ হয় আমি তাত নিশ্চয় চেছ লগাই দিম, আমি কাৰণে কোনো চিণ্ডিকেট নালাগাওঁ। চেছ লগালে আপুনি 100 টকা লগালেও 1000 টকা হ'ব, 1000 কোটি টকা হ'ব। গতিকে প্ৰমোদ বৰডাঙৰ সেইবিলাকত ব্যৰ্থ হৈছে। তেওঁলোকে চিডিউল হিচাপে যদি তাত আমাৰ কাৰ্বি আংলঙৰ CMে যদি তাত টেক্স লগাব পাৰে তেওঁ কেলৈ লগাব নোৱাৰে? আৰু তেওঁলোকে হয়তো ভাবে টেক্স লগালে কি চিণ্ডিকেটটো বন্ধ হৈ যাব। টেক্সটো লাগাব, টেক্সটো লগালে সমূহ BTC ৰাইজৰ সুবিধা হ'ব। চিণ্ডিকেট চলি আছে BTCত। এই কথা কিন্তু ডেইলি আপোনালোকৰ নিউজতে বাচি আছে। মই তাৰ পৰাই কথাখিনি ভাবোঁ যে নিশ্চয় আপোনালোকে তথ্য প্ৰমাণ নহ'লে এইবিলাক নচলায়। নিশ্চিতভাৱে তথ্য প্ৰমাণ আছে, তাৰ কাৰণে চলিছে। সেইকাৰণে আমি প্ৰথমতে তেওঁক কৈছিলোঁ, আমি যেতিয়া ছাপোৰ্ট কৰিছিলোঁ যে এইখিনি সমস্যা সমাধান কৰি মানসিক বিশ্বাসৰ ৰাস্তাত লৈ আগবাঢ়ক। কাৰণ আজি যদি তেওঁলোকে আকৌ বৰ ৰাজনীতি কৰিব যায় মই ভাবোঁ ফেইলৰ হ'ব তেওঁলোকে। ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহসকলে তেওঁলোকৰ সমস্যাখিনি সমাধানৰ স্বাৰ্থত আমি আগবাঢ়িব লাগিব। ইয়াতো কোনো বাংলাদেশী নাই, ইয়াত অসমৰে মানুহ, ইয়াত ইয়াৰে মানুহ। আজি যদি A ব্লক B ব্লকৰ মানুহখিনি যদি তেওঁলোকে মানে মাটিটো নাপায়, তাতকৈ লজ্জাৰ দুখৰ কথা কিবা নাই। আজিতো থমনা কলেজে স্বীকৃতি নাপায়, 16খনহে কলেজ আছিলে। এতিয়া BJPৰ চৰকাৰ আছে, UPPৰ চৰকাৰ আছে। যদি 10খান ল'ব পাৰে 2 বছৰ, 16খান কেলৈ আমি 5 বছৰ ল'ব নোৱাৰোঁ? আমি এইটো কথা কৈছিলোঁ। নহ'লে সেইখিনি কথা হ'লে আমি নবহেনে সেইখিনি কথা ক'বই নালাগে।